एपीबी राजखान्थि दोलोआ गामियाव मिटिं लानानै जेबो मिथियै आरो गोसो गैयै रायजो राजाफोरखौ जयनिं जाहैनायनि गोख्रों अजद लाबोदोंमोन गफुरकाटा गामिनि रायजो राजाफ्रा। बीटीसी बिसायख'थिखौ नोजोर लाखिनानै बिटिआर ओनसोलाव गोदानै जोनोम मोननाय एपीबी राजखान्थि दोलोआ बावैसो सान सिगां जंदुवार बियाबनि सिङाव थानाय गफुरकाटा गामियाव मोनसे मेल लादोंमोन। बे मेलाव मेल खोनासंनो गामिनि गासैबो रायजो राजाफोरखौ लेंहरदोंमोन। मेल खोनासंनो फैनाय रायजो राजाफोरखौ जेबो मिथिया हसिया आरो गोसो गैयाब्लाबो दोलोआव जयनिं जाहोनायनि अजद लाबोदों गफुरकाटा गामिनि रायजो राजाफ्रा। रायजो राजाफ्रा फोरमायनाय बादिब्ला बे गामिनि रायजो राजाफ्रा गासैबो सिगां समनिफ्रायनो इउपिपिएल दोलोखौ मदद खालामबोदों आरो उननि समावबो इउपिपिएल दोलोखौनो मदद खालामगोन आरो बे ओनसोलनि गासैबो रायजो राजाफ्रा इउपिपिएल दोलोनि अनगा गुबुन दोलोखौ जेबो सिनाया होननानै दिनै बेबायदि फिननाय होफिनदों। दादा কি নাম আপনার? আমার নাম আব্দুল সালাম শেখ। গাঁৱৰ নাম? গাঁৱৰ নাম গফুৰকাটা ব্লক। আপোনালোকে যোৱাকালি কোন দলত গৈছিল? কালি আমি তো একচুৱেলি আমি ইউপিপিএল কৰোঁ, আগৰ পৰাই ইউপিপিএল কৰোঁ, কিন্তু কালি যিটো পাৰ্টি আহিছিল এইটো মানে আমি নাজানোই, মানে সেই মানুহটো ক'ৰ পৰা আহিছে, কি নাম তাক আমি একেবাৰেই নাজানো, কিন্তু সিহঁতে মানে ক'ৰ পৰা কাউৰীৰ নিচিনা উৰি আহি আমাৰ ইয়াতে মানে মিটিং কৰি গৈছে। আমি কিন্তু সেইটো একেবাৰেই নাজানো আৰু আমাৰ এই গাঁৱৰ মানুহবিলাক একেবাৰে সোজা সৰল, সিহঁতে মানে যি কৈছে সেইটোৱে বুজিছে, কিন্তু একচুৱেলি আমাৰ ইয়াৰ মানুহবিলাকে এই এপিবি নাকি তাক সাপোৰ্টো নকৰে, কেতিয়াও সাপোৰ্ট নকৰিবও। এপিবি কি বিপিএফ কি আমাৰ ইয়াৰ গাঁৱৰ মানুহে কেতিয়াও বিপিএফ আৰু এপিবিৰ সাপোৰ্ট নকৰিবও, কিন্তু ভোট আমি ইউপিপিএলত দিম, আগতো দিছে এতিয়াও দিম। আমাৰ ইউপিপিএল জিন্দাবাদ। ইয়াতে 10-15 জন আছিল নাকি 20 জন আছিল, এইটো মানে আমাৰ মানুহবিলাকে মানে ভুলভাল বুজাই মানে কৰি গৈছে, জয়নিং কৰাইছে। একচুৱেলি সিহঁতে মানে মনৰ পৰা জয়নিং কৰা নাই, মানে সিহঁতে নুবুজে, ভাবিছে যে সেইবিলাক আমাৰে মানুহ নেকি, এনেকুৱা ভাবিছে। কোন কোন গাঁৱৰ আছিল? আমাৰ এই গাঁৱৰে আছিল আৰু চিমুলটো বিচাৰো 2-4 জন মান আছিল।